নমস্কাৰ স্মাৰ্ট লাৰ্ণিং গাইডলৈ সকলোকে স্বাগতম জনাই আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিসৰ্গ সন্ধিৰ বিষয়ে প্ৰথমতে যে বিসৰ্গ সন্ধি কি সেই বিষয়ে জানি লোৱা হওক যে স্বৰ আৰু ব্যঞ্জনৰ দৰে বিসৰ্গৰ সন্ধি হ'লে কেতিয়াবা কি হয় যে পৰিৱৰ্তন হয় পদান্তত থকা বিসৰ্গ আৰু তাৰ পিছত স্বৰ বা ব্যঞ্জনৰ জৰা লাগিলে তাকে বিসৰ্গ সন্ধি বুলি কোৱা হয় অৰ্থাৎ বিসৰ্গৰ যেটো আমি চিন ব্যৱহাৰ কৰোঁ বিসৰ্গৰ লগত স্বৰ বা ব্যঞ্জনৰ সন্ধিকে যে কি বুলি কোৱা হয় বিসৰ্গ সন্ধি বুলি কোৱা হয় আকৌ বিসৰ্গ সন্ধি বা বিসৰ্গ অকলে উচ্চাৰিত নহয় যে সদায় কোনোবা এটা স্বৰৰ পিছতহে কি হয় উচ্চাৰিত হয় আৰু সেই কাৰণে ইয়াৰ পৰিৱৰ্তনৰ কথা আলোচনা কৰোতেও কোন স্বৰৰ পিছত থাকিলে কেনে ৰূপ লয় হেয়া জনাটো আমি নিতান্তই প্ৰয়োজনীয় যে বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ আমি কেৱল যে কেইটামান বিসৰ্গ সন্ধিৰ বিষয়ে কি কৰিম আলোচনা তলত কেইটামান বিসৰ্গ সন্ধিৰ উল্লেখ কৰা হল নিযকছয় কি হ'ব যে নিশ্চয় হিৰ যোগ ছেদন হিৰচ্ছেদন নিযক তেজ নিস্তেজ মনো যোগ তাপ মনস্তাপ যে এই উদাহৰণ কেইটা যদি আমি চাবলৈ যাওঁ তাত কি হৈছে যে বিসৰ্গ সন্ধিৰ নিয়ম অনুসৰি প্ৰথম ছ দ্বিতীয়াছ পাছত থাকিলে আগৰ বিসৰ্গটো মৰি তালব্য হয় মূৰ্ধন্য আৰু মূৰ্ধন্য পাছত থাকিলে মূৰ্ধন্য হয় আৰু ত থাকিলে কি হয় দন্ত্য হয় আৰু এই নিয়মবোৰ আমি নিশ্চয় হিৰচ্ছেদন নিস্তেজ মনস্তাপ আদি সন্ধিকেইটাত দেখিবলৈ পাইছোঁ এতিয়া আহিছোঁ আন কেইটামান উদাহৰণলৈ যে অ বা বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ বা অন্ত্যস্ত ৰ ল ৱ হ পাছত থাকিলে অকাৰৰ পাছত থকা সজাত বিসৰ্গ আৰু সেই অকাৰ দুও মিলি অ হয় আৰু পাছত যদি অকাৰ থাকে সি লভ হয় আমি তলৰ উদাহৰণবোৰ চাব পাৰোঁ যে মন যোগ অভিমত মনোভিমত হৈছে মনোযোগ অভিলাষ মনোভিলাষ বয়োযোগ অধিক বয়োধিক অধযোগ গতি অধগতি শিৰযোগ ভূষণ শিৰভূষণ মনোযোগ যোগ মনোযোগ মঠ মনোমত হৰযোগ বৰ হৰবৰ মনোযোগ হৰ মনোহৰ ততযোগ ভ্ৰষ্ট তত ভ্ৰষ্ট এই গোটেইবোৰেই হৈছে যে বিসৰ্গ সন্ধিৰ উদাহৰণ এতিয়া আহিছোঁ আন দুটামান উদাহৰণলৈ যে ৰৰ পাছত থাকিলে আগৰ বিসৰ্গ মৰি যি ৰ হয় সেই ৰ লভ হয় আৰু তাৰ আগৰ হস্ৰ স্বৰ দীৰ্ঘ হয় যে আমি উদাহৰণকেইটা চাব পাৰোঁ নিযক ৰস নিৰস নিযক ৰৱ নীৰৱ নিযক ৰস নীৰৱ হৈছে এতিয়া আহিছোঁ বিসৰ্গ সন্ধিৰ আন এটা নিয়মলৈ যে স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বা পঞ্চম বৰ্ণ বা অন্ত্যস্ত ৰ ল ৱ হ পাছত থাকিলে অ স্ববৰ্ণৰ বাজে আন স্বৰবৰ্ণৰ পাছত থকা সকলো বিধৰ বিসৰ্গ মৰি ৰ হয় আমি উদাহৰণ হিচাপে চাব পাৰোঁ যে নিযক আকাৰ নিৰাকাৰ আশী যোগ বাদ আশীৰ্বাদ নিযক মূল নিৰ্মূল দুযোগ আকাংক্ষা দুৰাকাংক্ষা আদি বিসৰ্গ সন্ধিৰ আন দুটামান উদাহৰণলৈ আহিছোঁ যে মনোযোগ কামনা মনস্কামনা মনোযোগ খেদ মনস্কেদ নিযক পাপ নিষ্পাপ
নিযোগফল নিষ্ফল আদি হৈছে বিসৰ্গ সন্ধিৰ উদাহৰণ। গতিকে আমি স্বৰসন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি, স্বৰসন্ধি কি, বিসৰ্গ সন্ধি কি, ব্যঞ্জন সন্ধি কি, এই গোটেইবিলাক আলোচনা কৰিলোঁ। যে পৰৱৰ্তী ক্লাছত আমি অন্য কিছুমান বিষয় লৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু সন্ধিৰ ওপৰত যে আহিব পৰা সাম্ভাব্য MCQ কেইটামান কি কৰিম যে আলোচনা কৰিম। চ' সেই চেনেলটোত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।